কাপোৰযোৰ মই দহি বটিবলৈ প্ৰথমতে কেঁচি এখন ল'লোঁ। তাৰপিছত কাপোৰযোৰ লগত মিলাই পেলাই দহি বটা গুলি দুটা ল'লোঁ এইটো কালাৰৰ। তাৰপিছত গাঁঠি মাৰিবলৈ গুলি সূতা এটা লৈছোঁ। তাৰপিছত বেজীত এনেকৈ গুলিডাল ভৰাই লৈছোঁ। মই দহি টোপ গাঁঠিবলৈ গুলি এনেকৈ বহী এখনতে পকাই লৈছোঁ। এনেকৈ পকাই আপোনালোকেও ল'ব পাৰিব। যিমান আপোনালোকে দিব বিচাৰে সিমান সৰহকৈ দিব পাৰে, কমায়ো দিব পাৰে, আপোনালোকৰ নিজৰ ইচ্ছা। মই এনেকৈ কৰি লৈছোঁ ধুনীয়াকৈ। আৰু ইটো গুলিও এনেকৈ কৰি পেলাই মিক্স কৰি দুইটা গুলি এনেকৈ পকাই লৈছোঁ। এনেকৈ মোৰ হৈ গ'ল। এতিয়া মই এনেকৈ লাহেকৈ এৰুৱাই দিছোঁ। আপোনালোকে এনেকৈ লাহেকৈ এৰুৱাই ল'ব, নহ'লে পাক লাগিব পাৰে। মিহি গুলি এনেকৈ আপোনালোকে কাটি ল'ব ধুনীয়াকৈ। এনেকৈ এটা গাঁঠি, এনেকৈ দুটা গাঁঠি দিব লাগিব। জোখত কাটি ল'ব লাগিব। অকণমান আঁতৰত এনেকৈ আপোনালোকে ঘনাই দিলে দিব পাৰিব, পাতল কৰি দিলেও পাৰিব। এনেকৈ জোখ এটা কৰি আপোনালোকে দিব। এনেকৈ কৰি এটা গাঁঠি, এনেকৈ দুটা গাঁঠি এনেকৈ জোখত জোখ এটা কৰি কাটি দিব লাগিব। আপোনালোকে এনেকৈ কৰি ৰছীকেইডাল প্ৰথমে লগাই ল'ব লাগিব। এয়া চাওক, মোৰ চাদৰখন এনেদৰে ৰছী লগাই হৈ গৈছে। দহি ৰছীকেইডাল এনেকৈ লৈ সমান জোখত এনেকৈ ঠিক কৰি লৈ ল'ব। তাৰপাছত এনেদৰে লৈ এনেকৈ কৰি পেলাই আপোনালোকে এনেকৈ গাঁঠি মাৰি লৈ ল'ব। এনেকৈ মই দুটা গাঁঠি দিছোঁ, আপোনালোকে তিনিটা গাঁঠিও দিব পাৰে। এনেকৈ বেজীটোৱে তাৰপিছত গাঁঠি মাৰি ল'ব লাগিব। এনেকৈ কৰি মই এনেকৈ কৰি লৈছোঁ, আপোনালোকেও ল'ব পাৰিব। এনেকৈ মই দুটা গাঁঠি দি দিছোঁ। তাৰপৰা কেঁচি এনেকৈ সমানকৈ কাটি দিব। এয়া চাওক, মোৰ এটা টোপ হৈ গৈছে ধুনীয়াকৈ। তাৰপৰা মই ছেকেণ্ড টোপটো কৰিছোঁ। এনেকৈ মই দুটা গাঁঠি দিছোঁ। এতিয়া মই বেজী আকৌ এনেকৈ গাঁঠি মাৰি লৈছোঁ।
এনেকৈ মই দুটা গাঁঠি দি দিছোঁ। মই সমান জোখত কেঁচিয়ে এনেকৈ কাটি দিছোঁ। চাওক এতিয়া মোৰ দুটা টোপ হৈ গৈছে। এয়া চাওক মোৰ গোটেই চাদৰখনতে দহি বটি হৈ গৈছে। আপোনালোকেও এনেকৈ সহজ পদ্ধতিৰে দহি বটিব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব। যদি ভাল লাগিছে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা চাদৰত দহি বটিবলৈ বেলেগ বেলেগ ষ্টাইলৰ দহি কেনেকৈ বটে মই নেক্সট ভিডিঅ'বিলাকত দি থাকিম, আপোনালোকে চাই থাকিব। থেংক ইউ।